Hello friends, namaskar and welcome back to my channel. মই আজি আপোনালোকক দেখুৱাম কিদৰে এলোভেৰা ইউজ কৰি ইনষ্টেন্ট ফেয়াৰ এণ্ড গ্লোয়িং স্কিন পাব পাৰি। সো চাই থাকিব মোৰ ভিডিঅ'টো। কিন্তু তাৰ আগত এটা অনুৰোধ, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগলৈও আৰু ভাল ভাল ভিডিঅ' চাব পাৰে। হাও এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমাক লাগিব ফ্ৰেছ এলোভেৰা লিভ। মই ইয়াক দুটা প্ৰসেছত ইউজ কৰিম। ফাৰ্স্ট এজ এ ক্লিনজাৰ আৰু সেকেন্ড এজ এ ফেস প্যাক। প্ৰথমে এটা সৰু টুকুৰা কাটি ক্লিনজাৰৰ বাবে সাইড কৰি ৰাখিব। ইয়াৰ পিছত বাকি থকা এলোভেৰাখিনি ফেস প্যাকৰ বাবে এইদৰে কাটি জেলখিনি উলিয়াই ল'ব। এতিয়া উলিয়াই লোৱা জেলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব। এতিয়া এটা বাটিত 2 চামুচ বেসন লৈ এলোভেৰাখিনি মিক্স কৰি এটা স্মুথ পেষ্ট তৈয়াৰ কৰি ল'ব। আপোনাৰ ফেস প্যাক ৰেডি। এতিয়া ক্লিনজাৰৰ বাবে থোৱা এলোভেৰাৰ টুকুৰাটো এইদৰে কাটি ল'ব। এতিয়া ইয়াক মই দেখুৱাৰ দৰে মুখত এইদৰে এপ্লাই কৰক। এলোভেৰাত বহুতো বেনিফিটছ আছে। এলোভেৰাত পোৱা যায় এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ, যিয়ে আমাৰ স্কিনৰ পৰা ইম্পিউৰিটিজ বাহিৰ কৰি স্কিনটো কৰি তোলে ক্লিয়াৰ আৰু গ্লোয়িং। এলোভেৰাই একনি, পিম্পলছ আদিও দূৰ কৰে। এলোভেৰাত আছে ভিটামিন সি আৰু ই, বেটা কেৰাটিন, যিয়ে স্কিনত বয়সৰ চাপ পৰাত বাধা দিয়ে। এলোভেৰাত পোৱা যায় কুলিং প্ৰপাৰ্টিজ, যাৰ ফলত ইয়াৰ ডেইলি ইউজে ছানবাৰ্ণো দূৰ কৰে। এলোভেৰা এবিধ নেচাৰেল ময়শ্চাৰাইজাৰ, যাৰ ইউজে স্কিন ময়শ্চাৰাইজ কৰে কিন্তু গ্ৰিচিও ফিল নহয়। এলোভেৰাই প'ৰ্ছ আনক্লগছ কৰে আৰু স্কিন সফ্ট কৰে। এলোভেৰাত হিলিং প্ৰপাৰ্টিজো পোৱা যায়। এলোভেৰাই আমাৰ স্কিনৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে, যাৰ ফলত ইউভি ৰে আমাৰ স্কিনৰ কোনো ক্ষতি কৰিব নোৱাৰে। এলোভেৰাই স্কিন ব্লেমিছেছ, হাইপাৰ পিগমেণ্টেশ্যন আদি দূৰ কৰি স্কিনটো লাইটেন আৰু হোৱাইটেন কৰি তোলে। এতিয়া এটুকুৰা ৱেট কটনেৰে ফেচটো ৱাইপ আউট কৰি ল'ব। এতিয়া ফেস প্যাকটো এপ্লাই কৰক। ফেস প্যাকটোৰ ৰেগুলাৰ ইউজে স্কিনটো কৰি তোলে হেল্ডি, নাৰিশ্ড আৰু সাপল। এই ফেস প্যাকটোৱে সান টেন অৰ্থাৎ ৰ'দত কলা পৰা ছালখন পুনৰ বগা কৰে। ই ডাৰ্ক স্পট আৰু হাইপাৰ পিগমেণ্টেশ্যনো ৰিমুভ কৰে। বেসন আমাৰ ভাৰতবৰ্ষত বহুতো শতিকাৰ পৰা ধৰি ৰূপচৰ্চাৰ বাবে ব্যৱহাৰ কৰা হয়, কাৰণ বেসনতো আছে বহুতো স্কিন বেনিফিটছ। বেসনৰ ৰেগুলাৰ ইউজে স্কিনৰ পৰা সানটেন ৰিমুভ কৰে। বেসনে স্কিন হেল্ডি আৰু নাৰিশ কৰাৰ লগতে স্কিন বগা কৰে। স্কিনৰ অইলিনেছ দূৰ কৰে। বেসনে পিম্পলছ দূৰ কৰি ইয়াক পুনৰ আহাটো বাধা দিয়ে। বেসনে ডিঙিৰ কলা পৰা অংশও বগা কৰে। এতিয়া ফেস প্যাকটো শুকুৱাৰ পিছত নৰ্মেল পানীৰে মুখখন ধুই পেলাব। ইয়াৰ ফাৰ্স্ট ব্যৱহাৰতে আপোনালোকে এটা হিউজ ডিফাৰেন্ট দেখা পাব স্কিনত, আৰু ইয়াৰ এসপ্তাহৰ ইউজত ভিজিবল ৰিজাল্ট দেখি পাব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ।